মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি অসমীয়া ব্যাকৰণৰ এটা বিষয় নট্যবিধি আৰু সত্ৰবিধিৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে জানোৱেই যে নট্যবিধি মানেনো কি? যে নট্যবিধি হ'ল যি বিধি বা নিয়ম অনুসৰি দন্ত্যই নৰ ঠাইত মূৰ্ধন্য ব্যৱহাৰ কৰা হয়, সেই বিধি বা নিয়মকে নট্যবিধি বোলে। মনত ৰাখিবা যে যি বিধি বা নিয়ম অনুসৰি দন্ত্যই নৰ ঠাইত মূৰ্ধন্য ব্যৱহাৰ কৰা হয়, সেই বিধি বা নিয়মকে নট্যবিধি বোলে। নট্যবিধিৰ কেইবাটাও নিয়ম আছে। সেই নিয়মবোৰৰ ভিতৰত প্ৰথমটো হ'ল যে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যই নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা জ ৱা ৱ হ বৰ্ণ থাকিলে দন্ত্যই ন মূৰ্ধন্যলৈ পৰিৱৰ্তিত হ'ব। যেনে কৰুণ, পাষাণ, কৃপণ, ৰাৱণ, গ্ৰহণ, ৰুক্মিণী ইত্যাদি। এতিয়া আমি নট্যবিধিৰ দ্বিতীয়টো নিয়মৰ বিষয়ে আমি আলোচনা কৰিম। নট্যবিধিৰ দ্বিতীয়টো নিয়ম হ'ল যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য সৰ পিছত থকা দন্ত্যন্য সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে ঋণ, তৃণ, বৰ্ণ, কৰ্ণ, জীৰ্ণ, বৰষুণ, ৰণুৱা, কৃষ্ণ, বিষ্ণু ইত্যাদি। মনত ৰাখিবা যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য সৰ পিছত থকা দন্ত্যন্য সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উদাহৰণখিনি চাবা যে ঋণ, তৃণ, বৰ্ণ, কৰ্ণ, জীৰ্ণ, বৰষুণ, ৰণুৱা, কৃষ্ণ, বিষ্ণু ইত্যাদি। এতিয়া আমি নট্যবিধিৰ তৃতীয়টো নিয়মৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে এই নিয়মসমূহ ভালকৈ চাবা আৰু নিয়মসমূহ আমাৰ অতিকৈ প্ৰয়োজন। যে নট্যবিধি হওক বা সত্ৰবিধি হওক, প্ৰত্যেকটোৰে নিয়মসমূহ আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। এতিয়া আমি নট্যবিধিৰ তৃতীয়টো নিয়মৰ বিষয়ে আমি আলোচনা কৰিম যে ত বৰ্গৰ বৰ্ণৰ পিছত, মনত ৰাখিবা যে ত বৰ্গৰ বৰ্ণৰ পিছত দন্ত্যন্য সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা যে ত বৰ্গৰ বৰ্ণৰ পিছত দন্ত্যন্য সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে কণ্টক, কণ্ঠ, কাণ্ড, বিষণ্ণ, ঘণ্টা, দণ্ড ইত্যাদি। এতিয়া আমি নট্যবিধিৰ চতুৰ্থটো নিয়মলৈ যাম। এই নিয়মটো মনত ৰাখিবা যে ত বৰ্গৰ বৰ্ণৰ পিছত থকা দন্ত্যন্য সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে কণ্টক, কণ্ঠ, কাণ্ড, বিষণ্ণ, ঘণ্টা, দণ্ড ইত্যাদি। এতিয়া নট্যবিধিৰ চতুৰ্থটো নিয়ম হ'ল যে উত্তৰ, দক্ষিণ, চান্দ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যন্য সদায় মূৰ্ধন্য হয়। যে উত্তৰ, দক্ষিণ, চান্দ, পৰা, নাৰ, ৰাম আদি শব্দৰ পিছত যদি অয়ন শব্দ থাকে তেন্তে তাৰ দন্ত্যন্যটো সদায় মূৰ্ধন্য হিচাপে ব্যৱহাৰ কৰা হ'ব। যেনে উত্তৰায়ণ, চন্দ্ৰায়ণ, পৰায়ণ, ৰামায়ণ ইত্যাদি। এতিয়া আমি নট্যবিধিৰ পঞ্চমটো নিয়মৰ বিষয়ে আলোচনা কৰিম। প্ৰ, পূৰ্ব, অপৰ শব্দৰ লগত অহ্ন যোগ হ'লে, মন কৰিবা যে প্ৰ, পূৰ্ব, অপৰ শব্দৰ লগত অহ্ন যোগ হ'লে অহ্ন শব্দত থকা দন্ত্যন্য মূৰ্ধন্যলৈ পৰিৱৰ্তিত কৰি ব্যৱহাৰ কৰা হয়। যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন ইত্যাদি। আৰু আমাৰ অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ শব্দত স্বাভাৱিকতেই মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। আমাৰ অসমীয়া ভাষাত এনেকুৱা কিছুমান বৰ্ণ আছে যে আমাৰ অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে যে যিবোৰ শব্দত স্বাভাৱিকতেই মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। যেনে বাণিজ্য, বণিক, বাণী, বীণা, বাণ, কণিকা, কংকণ, লৱণ, শোণিত, ঘূণ, চিকুণ, গুণ, পণ, মাণিক্য, মাণিক, পুণ্য ইত্যাদি। আৰু ইয়াৰ উপৰিও আৰু বহুতো এনেকুৱা শব্দ আছে যে যিবোৰ শব্দত স্বাভাৱিকতে মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। এতিয়া আমি সত্ৰবিধিৰ বিষয়ে যাম। সত্ৰবিধিৰ বিষয়ে আলোচনা কৰিম। একেই যে যি বিধি বা নিয়ম অনুসৰি দন্ত্যই সৰ সলনি মূৰ্ধন্য স ব্যৱহাৰ কৰা হয়, সেই বিধি বা নিয়মকে সত্ৰবিধি বোলে। যে যি বিধি বা নিয়ম অনুসৰি দন্ত্যই সৰ
মূৰ্ধন্য ষলৈ পৰিৱৰ্তিত হয় বা সেই বিধি বা নিয়মকে সত্ৰবিধি বুলি কোৱা হয়। সত্ৰবিধিৰ প্ৰধান নিয়মবোৰৰ ভিতৰত প্ৰথমটো হ'ল ত বৰ্গৰ বৰ্ণৰ পিছত থকা দন্ত্য স সদায় মূৰ্ধন্য স হিচাপে লিখা হয়, যেনে কষ্ট, দুস্থ, উস্থ ইত্যাদি। সত্ৰবিধিৰ দ্বিতীয়টো নিয়ম হ'ল সু বি উপসৰ্গৰ সৈতে সম শব্দ যোগ হ'লে তাৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে সুষম, বিষম ইত্যাদি। এতিয়া আমি সত্ৰবিধিৰ তৃতীয়টো নিয়মৰ বিষয়ে আমি আলোচনা কৰিম। তৃতীয়টো নিয়ম হ'ল যে ভূমি, গু, অংগু শব্দৰ পাছত থকা স্থ আৰু যুদি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য স হিচাপে ব্যৱহাৰ কৰা হয়, যেনে ভূমিস্থ, গুস্থ, অংগুস্থ, যুধিস্থিৰ ইত্যাদি। প্ৰত্যেকটো নিয়মে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, গতিকে মনত ৰাখিবা। চতুৰ্থটো নিয়ম হ'ল ই কাৰণত আৰু উ কাৰণত উপসৰ্গৰ পাছত থকা স্থা, হিত, হিচ, লস আদি ধাতুৰ দন্ত্য স মূৰ্ধন্য স হিচাপে লিখা হয়, যেনে নিষেধ, বিষাদ, প্ৰতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক ইত্যাদি। পঞ্চমটো নিয়ম হ'ল অ আৰু আৰ বাদে অন্য স্বৰবৰ্ণ বা ৰি আৰু কৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে কৃষ্ণ, কৃষি, ঋষি, শ্ৰীচৰণেষু, লক্ষ্য ইত্যাদি। নট্যবিধিৰ দৰে সত্ৰবিধিতো এনেকুৱা কিছুমান নিয়ম আছে, এনেকুৱা কিছুমান শব্দ আছে যে যিবোৰ শব্দত স্বাভাৱিকতে মূৰ্ধন্য স ব্যৱহাৰ কৰা হয়। সেই শব্দবোৰৰ ভিতৰত ভাষা, বৰ্ষা, হৰ্ষ, দুখ, বিষয়, শোষণ, তোষণ, পোষণ, ৰোষ, পুৰুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, গ্ৰীষ্ম, বিশেষণ, বিশেষ্য, ষোড়শ, পাখণ্ড, তৃষা, কলুষ ইত্যাদি। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে হ'লেও সহায় হ'ব। গতিকে সকলোকে ধন্যবাদ।